শুনিলে ভয় লগা এটা নাম চুৰাট পাত। আপোনাৰ মোৰ শৰীৰত চুৰাট পাতে স্পৰ্শ কৰিলে সাংঘাতিক ধৰণে খজুৱতি আৰু জ্বলা পোৰা আৰম্ভ হয়। তদুপৰি চুৰাট পাতে স্পৰ্শ কৰা আপোনাৰ শৰীৰত পানীৰ স্পৰ্শ যদি পৰে তেন্তে খজুৱতি আৰু জ্বলা পোৰা দুগুণে বৃদ্ধি পায়। পিছে এইখন অসমতে ওলাইছে এনে এজন ব্যক্তি যিগৰাকী ব্যক্তিৰ শৰীৰত চুৰাট পাতে স্পৰ্শ কৰিলে নহয় কোনো পাৰ্শ্বক্ৰিয়া। মোৰ হাতত আছে এবিধ বিশেষ পাত আৰু এই পাতটোৰ নাম হৈছে চুৰাট পাত আৰু এই চুৰাট পাতৰ নাম শুনিলেই নিশ্চয় ভয় লাগে। পিছে এইখন অসমতে ওলাইছে এনে এজন ব্যক্তি যিজন ব্যক্তিয়ে নিজৰ শৰীৰত আচলতে সানি ল'ব পাৰে চুৰাট পাতৰ স্পৰ্শ। এই ব্যক্তিজনলৈ মন কৰক। ডিব্ৰুগড় জিলাৰ দুলিয়াজানৰ ভাদৈ ১ নং চপাতলি গাঁৱৰ এই ব্যক্তিজনৰ নাম হৈছে ফণীধৰ গগৈ আৰু এই ফণীধৰ গগৈৰে আছে এই বিশেষ গুণটো। টাইম 8ৰ কেমেৰাৰ সন্মুখত এই ব্যক্তিজনে সৰ্বশৰীৰত সানিছে চুৰাট পাত আৰু তাৰ পাছতে গোটেই শৰীৰত ঢালি গৈছে পানী। কাহানিও নেদেখা এক বিৰল দৃশ্য। পিছে এই চুৰাট পাত সনা ব্যক্তিজনৰ হোৱা নাই কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া। হাবিলৈ যাওঁ, হাবিলৈ গ'লে লগৰকেইজনে আগত যায়গৈ চুৰাট পাত চাই থৈ পিনি মই আগত যাওঁগৈ। কেতিয়াবা চুৰাট পাত গোটেই মহতিয়াই যাওঁ, মোৰ একো নহয়। তাৰপৰাই তাৰমানে চাইছোঁ মাৰি লগাই চাইছোঁ, মই এইটো কিবা খেল দেখুৱাব পাৰিম, সৰুৰ পৰাই দেখুৱাম মই। এইবাৰ মোৰ কোনো মনটোও নাই, হেৰিও নাই, যি ওপৰলৈ যি দিছে সেইটোৱে আছে। আনহাতে এই বিশেষ গুণৰ বাবে এতিয়া অঞ্চলটোত সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ফণীধৰ গগৈ। ইয়াতেতো বৰ আচৰিত, আমিতো আগত দেখিছিলোঁ যদিও, কিন্তু আজিও যিটো মানে এটা শিহৰণকাৰী এটা দৃশ্য, সাংঘাতিক, এইটো মানি ল'ব নোৱাৰি আচলতে। ব্যুৰ ৰিপৰ্ট, টাইম 8।